কৰিম এই ভিডিঅ'টোত আৰু সেইজন হৈছে আমাৰ জাহিদ গেদা ফটোখন নিশ্চয় স্ক্ৰীনত আহি আছে ইয়াৰ নাম হৈছে জাহিদ গেদা কাক গেদা বোলে কৈছা জাহিদক গেদা বুলি কৈছা জাহিদ গেদা না তই গেদি চুট মাৰানি আচলতে কি ক'ম তোক আৰু তোৰ লাজ নালাগে ইমানে ৰ'ষ্ট কৰি আছে তোক তাৰপিছত তোক কমেণ্টবোৰ তই নিজে পঢ়ি চাচোন এবাৰ তই কি এইবোৰ পাই আছা কমেণ্টৰ পৰা মানুহে তোক কি কৰি আছে তথাপি লাগি আছা তোৰ লাজ নাই আচলতে চুট মাৰানি কথা এনেকুৱা ধৰণৰ দপদপনি মই বাৰম্বাৰ এটা কথা কৈ আছো আমাৰ খিলঞ্জীয়াখিনি কেতিয়াও এনেকুৱা নকৰে মই অসমীয়া মই সঁচা কথাৰ কাৰণে মাত মাতো কাৰণে এই গেদাটোৰ সহ্য হোৱা নাই তই যদি খিলঞ্জীয়া অসমীয়া তেতিয়াহ'লে তই কিয় বুকু পাত তই অসমীয়া আৰু আমি কি আকাশৰ পৰা উৰি আহিছোঁ নেকি চুট মাৰানি যি টি বকি আছা ছ'চিয়েল মিডিয়াত আহি পেলাই লাজ নালগে তোৰ তই মোক চবতে ব্লক কৰি দিলি কিহৰ কাৰণে তোৰ যদি সেইখানি যদি তোৰ সাহস নাই তই ভিডিঅ' কিয় বনাইছে মোৰ ওপৰত মই যদি অসমীয়া হয় তই কিয় গাত পাতি লৈছ নিজৰ ওপৰত যদি দম আছে এই ভিডিঅ'টো চোৱাৰ পিছত মোক ব্লক খোল আৰু মোক তই ফোন কৰ হাৰে তোক অনলি ভিউজ লাগে ন ভিউজ তই মোক গালি পাৰিবৰ কাৰণে সাহস ক'ত পালি মই তোক আৰু জাহিদে ব্লগ খুলি পেলাই কল কৰিব তোক তই ব্লগ কৰা মানুহে তোক ব্লগ নকৰি কি কৰবি ভাল কি কৈ আছা এইবোৰ তই অসমীয়া চুট মাৰানি আমি কি বাংলাদেশী নেকি মাক চুদাই সেয়া তোক মই ডাইৰেক্ট কৈছোঁ মিয়া শব্দলৈ যি টি ভিডিঅ' বনাই নাথাকিবি কিয়নো মিয়া তোৰ বাপেৰ সম্পত্তি নহয় গম পাইছা না আৰু তই অসমীয়া বুলি অসমীয়াগিৰি কৰি নাথাকিবি চুট মানে অসমীয়া আমিও চুট মানে আমিও অসমৰ হয় মিয়া শব্দলৈ তামাম ভিউজ পা যাৰ কাৰণে মিয়া কৰিয়ে থাকা চুট মাৰানি মিয়া শব্দলৈয়ে ভিডিঅ' বনাই আছা কেইদিন ধৰি আৰু গেদা বুলি কৈছা জাহিদক তই গেদি চুট মাৰানি এটা